Hi friends, welcome to my YouTube channel. Itu মোৰ first new vlog হয়. So আজি মই আহিছিলোঁ আমাৰ স্কুলত. এইখন আমাৰ পুৰণি স্কুল নিউ গুৱাহাটী আদৰ্শ বুলি মাতিছিলে। তো এইবোৰ মোৰ ফ্ৰেণ্ডছ দেখিছে, মোৰ ভাইৰ নিচিনা আৰু। তো আমি চাৰ্টিফিকেটবোৰ নিজৰ ল'লোঁ আৰু এতিয়া যাই আছোঁ আমি সোনু ফাষ্টফুডলৈ। য'ত মানে তাইৰ চিকেন পকৰাবোৰ আমাৰ ফেভৰেট হয়। তথাপিও আজি মানে ভোক লাগিছেতো অলপ, তো বিৰিয়ানীও মোক কিবা এটা খাই কিনে আৰু ঘৰলৈ যাওঁ। লেটছ ষ্টাৰ্ট আৱাৰ ব্লগ। তো আমি গাইজ সোনু ফাষ্টফুডৰ পৰা আহি পালোঁ। এই খাব মন নগ'ল তাতে, সেইকাৰণে আমি ৰখি থকাতকৈ পেকিং কৰি আনিলোঁ। মানে ইয়াতে এইটো আমি কেইজন আছোঁ? 4জন, মানে 4 প্লেট আমি হাফ প্লেট সেই আনিছোঁ চিকেন চাওঁ ন, চিকেন চাওঁ আৰু এইটো লেগ পিচ যে থাকে, সেই লেগ পিচ আমি 4 পিচ আনিছোঁ। পিছে আমাক ঠকি দিলে নহয়, আমাক 10 টকা বুলি কৈ কিনে 20 টকা কৰি দিলে, এক্সট্ৰা লুটিলে আমাক। একো নাই, হয়নে নাই? দুখীয়া মানুহৰ সৰু মানুহ সৰু হৈ থাকিম। চ' এতিয়া আমি মজা কৰি খাম আৰু এটা ল'ব আছে কোল্ড ড্ৰিংক এটা, 90 ৰুপিছৰ এটা ল'ম। হাফ কিন্তু হাফে খাই নাই হা অঁ। চ' লেটছ চি, আমি যাই থাকোঁ ঘৰলৈ যাই দেখুৱাইছোঁ।